இது என்ன புதுவிதமாயும் என் நெஞ்சில் நீ தந்த காயம் என விட்டு நீ செல்லும் நேரம் விடுகதையானதடி உன்னுடனே எந்தன் பயணம் முடிவடைய হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল প্ৰশান্ত ব্লগছ আমি বিশেষ এটা কামত জেগা এটাত আহিছিলোঁ তাৰপৰা ঢলপুৰতে শুনিবলৈ পালোঁ ইয়াতে এখন ৰিজৰ্ট আছে নামটো হোমষ্টে আহিলে আপোনালোকে এখন দেখিবলৈ পাব বহুত ধুনীয়া এখন ৰিজৰ্ট হয় ভিতৰত কেনেকুৱা ধৰণৰ পৰিৱেশ মই সকলোখিনি আপোনালোকক দেখাম বন্ধু বান্ধৱসকল এতিয়া ৰাজ্যত প্ৰচণ্ড গৰম আৰু এই গৰমৰ মাজতে আপুনি আপোনাৰ দেহটো শীতল কৰিব বিচাৰিছে নেকি যদি বিচাৰিছে তেন্তে আহক ঢলপুৰ নগৰৰ পৰা প্ৰায় আধা কিলোমিটাৰ আঁতৰত থকা হোমষ্টে নামৰ এই ৰিজৰ্টখনলৈ ৰিজৰ্টখনৰ চাৰিওফালে সেউজীয়া গছ-গছনিৰে ভৰপূৰ হৈ থকাৰ বাবে ৰিজৰ্টখন দেখিবলৈ বহুত বেছি ধুনীয়া লাগিছে আপোনালোকে যদি ৰিজৰ্টখনৰ ভিতৰলৈ সোমাই আহি কেওফালে লক্ষ্য কৰে তেনেহ'লে দেখা পাব যে পৰ্যটকৰ মন মোহিব পৰাকৈ চাৰিওফালে বাঁহ বেত আৰু খেৰেৰে তৈয়াৰী কিছুমান ঘৰ ইয়াৰে মাজত কিছুমান ঘৰ অতিথিশালা হিচাপে নিৰ্মাণ কৰিছে যাতে দূৰ দূৰণিৰ পৰা অহা অতিথিসকলক ভালদৰে শুশ্ৰূষা কৰিব পাৰে এতিয়াও ওচৰৰ বাসিন্দা বহু লোকে এই হোমষ্টে নামৰ ৰিজৰ্টখনৰ বিষয়ে ইমান এটা নাজানে সেয়েহে যিসকল ব্যক্তিয়ে মোৰ এই ভিডিঅ'টো চাইছে তেওঁলোকে যদি পাৰে এই ৰিজৰ্টখনলৈ কিছু সময় কটাবৰ বাবে আহক আপোনালোকৰ মন দেহ সকলো শীতল হৈ যাব সেয়েহে সকলোলৈ এটি অনুৰোধ যদি পাৰে আপোনালোকে এই ৰিজৰ্টখনলৈ এপাক হ'লেও আহিবলৈ চেষ্টা কৰক বন্ধুসকল মই আছোঁ ঢলপুৰত এয়া আপোনালোকে মোৰ পিছফালে দেখিব পাইছে এটা পুখুৰীৰ ওপৰত এখন মানে ওলমা সাঁকো বুলিয়ে ক'ব লাগিব তলত কোনো ধৰণৰ খুঁটা দিয়া নাই এবাৰ উঠি চাওঁ কেনেকুৱা লাগে বহুত লৰে আপোনালোকে চাওক দুয়োফালে ৰছীৰে বন্ধা তলত এইটো মই ভালকৈ দেখাই দিছোঁ এই যে আপোনালোকে ওলমা দলংখন দেখিছে এয়া দেখিছেনে ডাঙৰ শকত নাৱৰ লগত বন্ধা আছে তাতে মিহি মিহি ৰছী লগোৱা আছে সেয়া তাৰপৰা সম্পূৰ্ণ বাঁহেৰে বনোৱা হৈছে তলত কোনো খুঁটা নাই তাকে উঠি চাওঁ কেনেকুৱা লাগে ধৰি যাব লাগিব বহুত লৰে মাজত এয়া দেখিছেনে আপোনালোকে ইয়াৰ পৰা পৰিৱেশটো চাওক ইমান এটা সেউজীয়া পৰিৱেশ গোটেই পৰিৱেশটো বাঁহেৰে বনোৱা ঘৰ চৰবিলাক যিমান আছে এয়া চাংঘৰ বাঁহেৰে বনোৱা খেৰৰ ঘৰ বহুত ঠাণ্ডা হ'ব গৰমত মানে ইমান এটা গৰম অনুভৱ নহ'ব তো সেইফালে দুটা জিৰণি ল'বলৈ দুটা ঘৰ বনাই দিছে ধুনীয়া ঘৰ তাকে মই গোটেই পৰিৱেশটো দেখাম মই এতিয়া দলঙৰ ওপৰত আছোঁ দলং নহয় সাঁকো বুলি ক'ব লাগিব দেখিছে বহুত লৰিছে এয়া পানীটো কিমান দ নাজানো মই বিশেষ সাঁতুৰিব নাজানো পানীলৈ ভয়ে লাগে তথাপিও আপোনালোকে চাওক এইফালে লৰিছে দেখিছেনে ধুনীয়া লৰিছে এয়া মজা লাগিছে এইফালে দুইফালে ৰছীৰে বন্ধা এইফালে এখন দেখিছে বাঁহেৰে বনোৱা ভুৰ আছে ইয়াত উঠি এবাৰ মন আছিল চলাবলৈ কিন্তু ৰিক্স নলওঁ এয়া চাওক সম্পূৰ্ণ বাঁহেৰে বনোৱা উঠি বহুত মজা লাগে এইফালে পানী টেংকি এটা আছে ইয়াতে টেংকিটো খুঁটাতে ৰছীকেইডাল বন্ধা আছে মই আকৌ এবাৰ দেখাই দিছোঁ এইটো ছাইডৰ পৰা এইখন দলংখন বহুত ধুনীয়া লাগে আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই আছে তেনেহ'লে কোনোবা যদি ওচৰৰ কোনোবা আছে ঢলপুৰলৈ আহিব এখনৰ নাম ফেমিলি ষ্টে নামৰ ৰিজৰ্ট এখনত আছোঁ আমি মানুহক সুধিব কৈ দিব কোনফালে আহিব লাগে এয়া চাওক এইবোৰ এটা এটা ৰুম হয় ইয়াত মানুহ ভাড়ালৈ মানে থাকে তাকে ভিতৰতো চাওঁচোন উঠাই এলাও আছে বা নাই চাওক তলা লগাই থৈছে বহিবলৈ এখন ধুনীয়া বাঁহেৰে বনোৱা চকী আছে মজা আছে বহিব পাৰে এইফালে দেখিছে নাই কিমান ধুনীয়াকৈ মানে ডেক'ৰেট কৰিছে এয়া এখন আইনা আগত নোলাওঁ এইফালে চাওক অলপ আগতে মানে বতৰটো বৰষুণ দি আছিলে এতিয়া আকৌ ৰ'দ আহি গ'ল দেখিছেনে কেনেকুৱা গ'ল পৰিৱেশটো এয়া বন্ধুসকল অলপ এই বাঁহৰ চকীখনত বহি চাইছোঁ কেনেকুৱা লাগে মজা লাগিছে মানে ইয়াত ধুনীয়া ধুনীয়া বতাহ মাৰি আছেতো গৰমটো অনুভৱ হোৱা নাই তাতে ওপৰৰ ছালখন আপোনাৰ খেৰৰ মই ছালখন দেখাই দিছোঁ বাৰু ঘৰবিলাক খেৰেৰে বনোৱা সেইবাবে ইয়াত মানে গৰমটো কম গৰম অনুভৱ নহয় মজা লাগে খেৰৰ ঘৰত থকাৰ মজাই বেলেগ এইফালে চাওক এইফালে মানুহ থাকে এতিয়া নাই তলা লগোৱা আছে সেইটো কাৰণে মই ইয়াত বহি আছোঁ এয়া চাওক আপোনালোকে এইফালে ঢলপুৰ হোমষ্টে এয়া দেখিছেনে বেনাৰখন
আহিবলৈ মন গ'লে আহিব। এয়া ধুনীয়াকৈ লাইটৰ ডেক'ৰেশ্যন কৰি থোৱা আছে। এইফালে আহোঁ, এইফালে আপোনাৰ এটা টকৌ পাতৰ চালেৰে চাংঘৰ বনোৱা হৈছে। এয়া চাওক, আঁতৰৰ আলহী আছে চাগে ইয়াত, মানে থকা বোৱাৰ ব্যৱস্থা আছেতো। এয়া চাওক, এইফালে কামত লাগি আছে। আপোনালোকে চাওক, ধুনীয়াকৈ কামত লাগি আছে। বেতৰ ন গোটেই, ওপৰত বেট লগাইছে, বেট আৰু বাঁহ। ইয়াত এই যে এই ঘৰবিলাক যে বনাইছে বাঁহৰ, তাত কিবা আলহী থাকে নেকি? আঁতৰৰ মানুহ থকাৰ ব্যৱস্থা থাকিব পাৰে ন? এনেই কিমান দিনৰ কাৰণে থাকিব পাৰে? থাকোঁ বুলি অঁ, একদিনৰ ভাড়া কিমান? 2000। এতিয়া যে আছে এনেই গেছবোৰ ক'ৰ হয়? ঘিলামৰা আছে ন? আৰু পেচেণ্ট হয় নেকি? অঁ অঁ, বাৰু ভাল লাগিল। কামবোৰ বহুত ধুনীয়াকৈ কৰিছে আপোনালোকে। সকলো পৰিৱেশটো দেখাই দিছোঁ। চাওক, এই বেডবিলাক ক'ৰ পৰা আনে আপোনালোকে? অৰুণাচলৰ আহে? অসমতো আছে। অঁ অঁ অঁ, বহুত ধুনীয়া। ভিতৰত এবাৰ দেখাই ন? চাওক, বহুত ধুনীয়াকৈ বস্তুবোৰ বনাইছে। চাওক, এখন বেচিবলৈ নে এইবোৰ? কিমান দাম হ'ব ইয়াৰ? 20,000। অঁ, বহুত ধুনীয়া। অঁ, দুখন আছে। তলখনৰ দাম কিমান? 20,000। ওপৰখনৰ 10,000 ন? ইয়াত আপোনাৰ ঘৰ ক'ত বাৰু? কৰিমগঞ্জৰ পৰা আহিছে। আৰু বাকীবোৰ ইয়াৰে হয় ন? অঁ, ঠিকে আছে, ঠিকে আছে। বাৰু এয়া চাওক, আপোনালোক ইয়াৰ মানে থকা খোৱাৰ ব্যৱস্থা দিছে ন মালিকে? দিছে ন? বাৰু সকল, আপোনালোকে যে দেখিছে এই বাঁহৰ ঘৰবিলাক, এইবিলাক এটা এটা গেষ্ট ৰুম হয়। ইয়াৰ পৰা মানে কি হয়, ইয়াত বহুত আঁতৰৰ পৰা আহে মানুহবিলাক, ইয়াত জিৰণি লৈ থাকে। এক ৰাতিত 2000 টকা লয়। মানে তেনেকৈ কৈছে 1 মাহ পৰ্যন্ত থাকিব পাৰে, তেতিয়া দামটো কিবা এটা মিলাব আৰু। চাওক, বহুত ধুনীয়াকৈ বনাইছে। আহি এবাৰ চাই যাব মোৰ ভিডিঅ'বোৰ, যদি ওচৰৰ কোনোবাই চাই আছে। ঢলপুৰত আছে। দেখিব পাইছে, পৰিৱেশটো বহুত ধুনীয়া লাগিছে, দেখিছেনে? আকাশখন চাওক, ব্ৰাইটনেছ খোলা নাই। অলপ আগত বৰষুণ দি আছিলে, এতিয়া আকাশ চফা হৈ গ'ল। ডাৱৰবিলাকে চাওক, ৰ'দ দি আছে এতিয়া। পাৰ্ক আছে। এইবিলাক জেগাতে সন্ধিয়া সময়ত ধুনীয়াকৈ আহি বহি জিৰণি ল'ব পাৰে আপোনালোকে। মনটো বহুত ধুনীয়া লাগিব সন্ধিয়া যদি এনেকুৱা এটা পৰিৱেশত আপোনালোকে বহিব পাৰে। বহুত এটা মজা পৰিৱেশ। চাওক, এনেকুৱা পৰিৱেশহে লাগে মানুহ শান্তিকৈ থাকিবলৈ হ'লে। আপোনালোকে যিমান বস্তু দেখিছে, চকী হওক, টেবুল হওক বা ঘৰ হওক, গোটেই বাঁহেৰে আৰু বেতেৰে বনোৱা। আৰু ছালবিলাক গোটেই মানে আপোনাৰ খেৰেৰে বনোৱা। মানে বহুত মজা লাগিছে। মাজৰ ৰাস্তাটো পকাকৈ বনাইছে বাৰু। চাওক, এয়া বহুত ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে পৰিৱেশটো। এইবিলাক মানে গেষ্ট হাউচ, এইবিলাক চব গেষ্ট হাউচ। এইফালে মই দলংখন দেখাইছিলোঁ অলপ আগত। দলং নহয়, এয়া সাঁকো বুলি কয়। দলং তেনেকুৱা নহয়। চাওক, এইফালে দুটা বহিবৰ কাৰণে দুটা মানে ঘৰ বনোৱা আছে। তাত ধুনীয়াকৈ আহি বহিব পাৰে। যদি আপোনালোকে কিবা খাবও বিচাৰে, অৰ্ডাৰ দি দিলে হ'ল। সেয়া ফাষ্টফুড অৰ্ডাৰ দিয়া ঘৰ এইটো। আপুনি অৰ্ডাৰ দিলে হ'ল আৰু ইয়াত ধুনীয়াকৈ বহিব পাৰে। সন্ধিয়া পৰিৱেশটো বেছি ভাল লাগে বুলি কৈছে। সন্ধিয়াটো বেছি মজা লাগে, ইয়াত আহি বহিব পাৰে ধুনীয়াকৈ। মানে ইয়াত গৰমটো অনুভৱ নহয়, খেৰেৰে বনোৱা যে। সিহঁতি গৰমটোক মানে সেই শুহি ৰাখে মানে। বহুত ধুনীয়া পৰিৱেশ, চবফালে গছেই গছ। আমাৰ এখেতক মন কৰক, এখেতৰ নাম পৰেশ। মোৰ ভিডিঅ'ত প্ৰায় আপোনালোকে দেখিয়ে থাকে। আমন যিমানকৈ বহি আছে, আজি মন বেয়া নেকি এখেতৰ? ঐ, মন বেয়া নি? কিহৰ চিন্তা হৈছে? এইফালে চা। হা, কি বেমাৰ হৈছে তোমাৰ? চাওঁ, কি বেমাৰ হৈছে? হা, জ্বৰ। টেবলেট খাবা আকৌ। এয়া চাওক, আমি ইয়াতে বহি আছোঁ আৰু গৰমটো বেছি যে, হয় নাই? পৰিৱেশটো যিমান পাৰোঁ ভালদৰে দেখাবলৈ চেষ্টা কৰিলোঁ, আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ।
যদি মোৰ ভিডিঅ'টো আপোনালোকে চাই অলপ হ'লেও ভাল পায় তেনেহ'লে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, আপোনালোকৰ বন্ধু বান্ধৱসকলৰ মাজত মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব। পুনৰ আৰু এটা নতুন ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ।